Hey guys, welcome back to my YouTube channel. আশা কৰোঁ সবে ভালেই আছে। আজি মই আপোনালোকৰ ওচৰত এটা কোৰিয়ান ইনস্পায়াৰ্ড ৰাইচ ৱাটাৰ ফেস ক্ৰীম শ্বেয়াৰ কৰিব বিচাৰিছোঁ। It can be used by all the skin types and also ইয়াত যোনখিনি প্ৰডাক্টছ মই ইউজ কৰিছোঁ সেইখিনি ঘৰতে আমাৰ এভেইলেবল থাকে। And এটো লগালে আপোনালোকৰ স্কিনৰ যোনটো ডালনেছ থাকে বা ডাৰ্ক সাৰ্কেলছ হয় আমাৰ wrinkles সেইখিনি অলপ লাইট কৰিব and আমাৰ স্কিনখন অলপ গ্লো কৰিব। সো কেনেকৈ বনাই চাওঁ আহক। প্ৰথমতে আমি ৰাইচ আৰু ৱাটাৰ লম। তাৰ পিছত 3 চামুচ ৰাইচ লম আৰু 1 গ্লাছ ৱাটাৰ আমি ঢালি দিম। তাৰ পিছত গোটেই ৰাতিটো আমি তিয়াই থৈ দিম। The next day ৰাতিপুৱা আমি পানীখিনি চাই লম। দেখিছে ৰাইচখিনি কিমান কোমল হৈ গ'ল। এতিয়া ৰাইচ আৰু ৰাইচ ৱাটাৰখিনি গ্ৰাইণ্ড কৰিম। After grinding, আমি ৰাইচ ৱাটাৰখিনি এটা বাউলত উলিয়াই ল'ম। বাট তাত ৰাইচখিনি নিদিব, অকল ৰাইচ ৱাটাৰটোহে দিব। গ্ৰাইণ্ড কৰা ৰাইচখিনি এজ এ ফেচ স্ক্ৰাবাৰ আপুনি ইউজ কৰিব পাৰে। After that, আমি ৰাইচ ৱাটাৰখিনি এখন পেনত গৰম কৰিম যেতিয়ালৈকে বাবলছ ফৰ্ম হৈ নাযায়। দেখিছে কিমান ধুনীয়াকৈ বাবলছ ফৰ্ম হৈছে। এতিয়া আমি গেছটো বন্ধ কৰি অলপ দেৰি ঠাণ্ডা হ'বলৈ থৈ দিম। ঠাণ্ডা হৈ যোৱাৰ পিছত আমি 2 স্পুন ৰাইচ ৱাটাৰ এটা বাউলত উলিয়াই ল'ম। উলিয়াই লোৱাৰ পিছত আমি 2 স্পুন এল'ভেৰা জেল ল'ম। দেন 2টা ভাইটামিন ই কেপচুল ল'ম। যদি ভাইটামিন ই কেপচুল নাই তেন্তে এলমণ্ড অইল দিব পাৰে। ইফ এলমণ্ড অইল নাই তেতিয়া একো নিদিলেও চলি যাব। যাৰ অইলি স্কিন হয় তেওঁলোকে ভাইটামিন ই কেপচুলৰ জেগাত হালধি দি দিব। After that, আমি 2 স্পুন গাখীৰ এড কৰিম। এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি ল'ব।
After mixing, এটা কণ্টেইনাৰত মিক্সচাৰটো উলিয়াই দিব and ফ্ৰিজত অলপ দেৰি ষ্ট'ৰ কৰি থ'ব। Also মনত থ'ব যাতে কণ্টেইনাৰটোত এয়াৰ নোসোমায়। And the cream is ready. এইটো ক্ৰীম আপোনালোকে 5 to 7 days ষ্ট'ৰ কৰি থ'ব পাৰে and মৰ্নিং বা ৰাতি শোৱাৰ আগত লগালে বেছি ভাল ৰিজাল্টছ পাব and it is applicable for all the age group. Here we go. ভিডিওটো কেনেকুৱা পালে ক'ব নাপাহৰিব and also like, comment, share and subscribe and also don't forget to press the bell icon if you want to get any notification. আজিলৈ ইমানতে সামৰিছোঁ। Bye.